নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আন এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আজিৰ শিতানৰ বিষয় ভালপোৱাজনে দিয়া মিঠা স্মৃতি। ভালপোৱাজনৰ কিছুমান এনে কাম আছে যিবোৰৰ কথা ভাবিলেই সংগীজনৰ মিঠা স্মৃতিবোৰে মনটো আপ্লুত কৰি তোলে। আজিৰ এই ভিডিঅ'টোত তেনে মিঠা স্মৃতিৰ কিছু আলোকপাত কৰোঁ। যদি আপোনালোকৰ ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আহক ভিডিঅ'ৰ মাজলৈ যাওঁ। তোমালৈ বুলি এই যে মই এটা সংকল্প লৈছিলোঁ, দিনটো হাজাৰ ব্যস্ত হ'লেও হাজাৰ কাম থাকিলেও তোমালৈ বুলি 4টামান লাইন সদায় লিখিম। আচলতে ক'বলৈ আৰু লিখিবলৈ তোমাক বহুত কথাই থাকে, কৈ থাকিলেও যেন শেষ নহ'ব, সেইবাবেই ভাবি লৈছিলোঁ প্ৰতিটো দিনৰ 2টামান ভাল লগা কথা লিখিম তোমাৰ নামত। কিমান যে আছুতীয়া এই ভাল লগাবোৰ, কিমান যে মৰমৰ এই ভালপোৱাবোৰ, এই সময়বোৰ। ভাল লাগে জানানে, যেতিয়া তুমি হঠাতে ফাষ্টফুড ৰেষ্টুৰেণ্টত আলু পিটিকা আৰু দালি অৰ্ডাৰ দিওঁ বুলি কৈ দিয়া আৰু দুয়ো হাঁহি পৰোঁ। ৰাস্তা ক্ৰছ কৰোঁতে মোক হাতত ধৰি লৈ যোৱা। ভাল লাগে। ভাল লাগে জানানে, যেতিয়া মোৰ গা বেয়া বুলি গম পাই তুমি ইমান দূৰৰ পৰা বাইক লৈ আহি হোষ্টেল পাই যোৱাহি দৰৱ দিবলৈ, আৰু মই হোষ্টেলৰ ভাত কেইটামানকে আনো আৰু দুয়োটাই ষ্টেডিয়ামত বহি খাওঁ। ভাল লাগে জানানে, যেতিয়া আমি কামৰ টেনশ্যনত থকাৰ সময়তে লেপটপৰ মজিলা ফায়াৰফক্সটোক তুমি পৃথিৱীত জুই লগা বুলি কোৱা আৰু দুয়ো হাঁহিত পাগল হৈ যাওঁ। কিয় ভাল লাগে জানানে, এই যে সদায় ৰৈ থাকা তোমাৰ নামত লিখা মোৰ লাইনবোৰ পঢ়িবলৈ, এই যে ফোনত বিচাৰি থাকা কথা পাতিবলৈ, এই যে সকলো যেন মই অনুভৱ কৰাই থাকা। ভাল লাগে সেইবোৰ। ভালপোৱাজনৰ ভাল লগাবোৰক সন্মান দিব জানা তুমি, ভালপোৱাজনৰ সপোনৰ আঁত ধৰিব জানা তুমি, ভালপোৱাজনৰ অনুভূতিৰ ঠিকনা দিব জানা তুমি, নিজৰ মনৰ সকলো খুলি ক'ব জানা তুমি। আচলতে বেছি একো নহয়, ভালপোৱাক ভাল পাব জানা তুমি। সঁচাকৈয়ে ভাল লাগে নহয়নে, ভালপোৱাজনে দিয়া মৰমৰ মিঠা স্মৃতিবোৰে মনত পেলায়। কেতিয়াবা যেতিয়া সেই মিঠা মুহূৰ্তবোৰৰ কথা ভবা হয়, ক'ব নোৱাৰাকৈ সেই দিনবোৰলৈ মনটো উৰা মাৰে, আৰু সেই স্মৃতিৰ সময়বোৰৰ লগত কিমান সময় পাৰ হৈ যায় ক'বই পৰা নাযায়। আকৌ বিলীন হৈ যাব মন যায় আপোনজনৰ লগত, নীলা আকাশৰ তলত সেউজীয়া বননিৰ বহল বুকুত হাতে হাত ধৰি ফুৰিবলৈ। আকৌ এবাৰ নতুনকৈ আপোনজনৰ প্ৰেমত পৰা হয় নজনাকৈ। আপোনালোকৰ মাজতো যদি এনেকুৱা মিঠা স্মৃতি আছে, আমাৰ পেজৰ ইনবক্সত লিখি পঠিয়াওক, আমি ভিডিঅ' আকাৰ দিবলৈ চেষ্টা কৰিম।